আহকচোন বাৰু আজি শৈশৱলৈ উভতি যাওঁ কেঁচা কাঁঠালৰ লগত। কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল, মোৰো বাৰু ভালেই। আৰু মোৰ চেনেলটোৰ লগতে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা বহুত ভাল বস্তু দেখাবলৈ বহুত এক্সাইটেড, ভাল কি মই বহুত ভাল পাওঁ সেইটোকে আপোনালোকৰ লগত দেখাৰ। কেঁচাই খোৱা কঁঠাল আপোনালোকে খাই পাইছেনে বাৰু? আহকচোন তেতিয়াহ'লে কেঁচাই খোৱা কঁঠালৰ পৰ্ব আৰম্ভ কৰোঁ। বেকগ্ৰাউণ্ডটোত নাযাওঁ বাৰু, পিছফাল হয় এই কঁঠালটো মোৰ মামাৰ ঘৰৰ কঁঠাল হয়, সেইকাৰণে কৈছোঁ মই শৈশৱলৈ উভতি যাওঁ বুলি। কাৰণ যেতিয়া আমি গৰম বন্ধত যেতিয়া স্কুলত পঢ়ি আছিলোঁ, গৰমৰ বন্ধত যেতিয়া মামাৰ ঘৰলৈ যাওঁ, সকলোৱেই যায়, তেতিয়া মামাই আমাক এনেকৈ সকলোকে ছাঁ জেগাত বহাই এখন ডলাত গোটেই কঁঠালখিনি এনেকৈ ফুটিয়াই ফুটিয়াই কৰি কাটি দিয়ে আৰু নিমখ তেল পানীটো দিয়ে আৰু আমি এনেকৈ ডিপ কৰি কৰি খাওঁ। ইমান যে ভাল লগা দিন আছিলে। এতিয়া এইটো এনেকৈ অলপ আঠা যাবলৈ দি দিছোঁ, আপোনালোকে খাই নিবাৰ ক'বচোন। এতিয়া মায়ে কাটি ধুনীয়াকৈ চব ঠিক ঠাক কৰি দিছে। তাৰপিছত মই এতিয়া মেইন পানীটো বনাওঁ। নিমখ, কেঁচা জলকীয়া, কেঁচা তেল, তাতে এতিয়া গোটেইখিনি মই মিক্স কৰি ল'ম ভালকৈ। এনেকৈ খাই সোৱাদটোৱে বেলেগ। আপোনালোকে খাই নাখাই জনাবচোন বাৰু। মই খাই কিন্তু খুবেই ভাল পাওঁ। তাতে দিম এতিয়া অকণ পানী, গোটেইখিনি ভালকৈ ঘুটি ল'ম। মেইন পানী ৰেডি। এয়া হ'ল ফাইনেল লুক। মই এতিয়া ৰখিব নোৱাৰোঁ আৰু এনেকৈ মই খাই দিছোঁ। কাপোৰত নাযাব আৰু ফেচটোতো নাযাব। মই ৰখিব পৰা নাই, খাই দিছোঁ আৰু খাই ইমানেই সোৱাদ লাগিছে। আপোনালোকেও এনেকৈ সোৱাদ ল'ব পাৰে। আহক এতিয়া ৰেচিপি। এই মধুসোলেংখিনি মই ধুনীয়াকৈ ধুই পেলাই কাটি ল'লোঁ। কাটি পেলাই কেৰাহী বহাই দিওঁ। তেল গৰম হ'লে তাতে সৰিয়হ দি মধুসোলেংখিনি মই ধুনীয়াকৈ দি দিলোঁ। অকণমান নিমখ দিম, তাতে অকণমান লৰাওঁতে হৈয়ে গ'ল নহয়, বেছি দিব নালাগে। তাতে মই 2টা আলু এনেকৈ মেছ কৰি দি দিছোঁ। আপোনালোকে হেতাও ইউজ কৰিব পাৰে। তাতে অকণমান হালধি দি পানী দি দিম, অকণমান উতলাই আহিব দি দিম। দালিৰ পানী অকণ দিম। দালি বহুত নিদিব, দালি দিলে দালিৰ সোৱাদটোহে আহিব। ইয়াত পানী বেছিকৈ টেঙা ভাৱটো আহিব লাগিব। খাই পেলাই বহুতেই সোৱাদ লাগে। আপোনালোকে খাই চাইছেনে বাৰু? খাইছে নিশ্চয়, অসমীয়া মানুহ যিহেতুকে খাইছেই চাগে। সকলোৱে খাই বাৰু, অসমীয়া বুলি কি কথা আছে। তাতে মই গৰম গৰম এনেকৈ মাছ ফ্ৰাই কৰি দি দিম। 2টা মানুহৰ কাৰণে বনাইছিলোঁ যিহেতুকে 2 পিচ মাছ এৰি দিছিলোঁ। 2 পিচ মাছকে ধুনীয়াকৈ দি দিম আৰু অলপ উতল আহিবলৈ দিম। মাছখিনি যেতিয়া উতলি 15 মিনিটমান মই উতল আহিবলৈ দিম, তেতিয়া অলপ ডাঠ হ'ব। তেতিয়া মই এইটো বন্ধ কৰি ভাতৰ লগত খাম। আপোনালোকেও খাই চাবচোন আৰু কেনেকুৱা পায় মোক জনাব। এতিয়া হওক পকৰীৰ দিশে। এয়া হ'ল পুৰৈ পাত, এয়া হ'ল ভাদৈ লতা, নৰসিংহ। গোটেইখিনি মই ভালকৈ ধুই পেলাই কুটি ল'লোঁ। তাতে অকণমান পিঁয়াজ দিম, অকণমান দিম নিমখ, অকণমান দিম হালধি আৰু তাতে অলপ নিদিম বেচন। বেছি নিদিব, অলপমান দিব আৰু গোটেইখিনি ভালকৈ মই প্ৰথমতে সানি দিম। প্ৰথমতে পানী দিয়া নাই, দেখিছেনে বাৰু? গোটেইখিনি ভালকৈ সানি ল'ম। সানাৰ পিছত অকণকৈ পানী দিম। বেছি পানী নিদিব, বেছি পানী দিলে পূৰা থেপথেপীয়া হৈ যাব যে, তেনেকুৱা নহয়। এনেকুৱা এটা ডৌ টাইপৰ কৰিব, অকণমান ঢিলা ঢিলা কৰিব। দেখিছেনে কেনেকুৱাকৈ কৰিছোঁ? এনেকুৱা কৰি ল'ব ধুনীয়াকৈ। কেৰাহীত তেল গৰম হোৱাত মই ধুনীয়াকৈ দি দিলোঁ এটা এটাকৈ আৰু এবাৰ এলুটি শিলুটি কৰি দিম। এবাৰ নহয়, 2বাৰমান এলুটি শিলুটি কৰি দিম। বেছি তেলটো সোমাবলৈ নিদিব। ভাদৈ লতা, নৰসিংহ এইবোৰত ঔষধি গুণ আছে। আমি এনেকৈ ঔষধি গুণ হিচাপে খোৱা ভাল কিছুমান বস্তু। মই এনেকৈ বনালোঁ আজি, অকণমান বেলেগকৈ বনাবলৈ চেষ্টা কৰিলোঁ। মই এনেকৈ বনাই থাকোঁ তৰকাৰী টাইপত, ভাবিলোঁ আজি এনেকৈ বনাওঁ, খায়ো অকণ বেলেগ টাইপৰ লাগিব। আপোনালোকেও বাৰু এনেকৈ খাইনে জনাবচোন বাৰু। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।